তুমি যদি মোক সোধা হেপ্পী নে বুলি, তেতিয়া মোৰ এটাই উত্তৰ থাকিব, তুমি যদি সুখী তেন্তে মোক নুসুধিলেও হ'ব, কাৰণ তুমি হাঁহি থাকিলে মই সদায় হেপ্পী। ভালকৈ থাকিবলৈ সকলোৱে বিচাৰে, কিন্তু ভাগ্যই সেই সুযোগ সকলোকে নিদিয়ে। ছোৱালী হ'ল বুলিয়েই যে সকলোৰে আগত সৰু হৈ থাকিব লাগিব বুলি কোনো শাস্ত্ৰতেই লিখা নাই। সিহঁতৰো ল'ৰাৰ নিচিনা সমান অধিকাৰ আছে, আৰু যিয়ে ছোৱালীক সন্মান কৰিব নাজানে সেইবোৰ সমাজৰ একো-একোটা আৱৰ্জনা। এই পৃথিৱীৰ সকলোবোৰ সলনি হ'লেও সন্তানৰ প্ৰতি থকা মাতৃৰ ভালপোৱা কেতিয়াও সলনি নহয়। সময়ৰ আহ্বান। মানুহৰ প্ৰিয় হ'বলৈও অৰ্থনৈতিক যোগ্যতাৰ প্ৰয়োজন হয়। অৰ্থশূন্য মানুহ কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰে। নদী যিমান গভীৰ হয়, বৈ যোৱাৰ শব্দ সিমানেই কম হয়। সেইদৰে যাৰ কথাতকৈ কামৰ পৰিমাণ বেছি হয়, সফলতা তেওঁৰহে হয়।